Dear student, you are mostly welcome to my YouTube channel Rajlakshmi Tutorial. I hope that all of you are fine. আজি মই তোমালোকক গণিতৰ প্ৰথম অধ্যায়ৰ অন্তৰ্গত সংখ্যা প্ৰণালীৰ অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 3 সমাধান কৰিবলৈ ওলাইছো। এতিয়া কুৱেশ্যন নম্বৰ 3 দিয়া আছে তলত দিয়াবিলাক p/q আৰিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q = 0। এতিয়া 1 নম্বৰত দিয়া আছে 0.6 তাৰ ওপৰত মাত্ৰা। এতিয়া আমি যেহেতু ইয়াৰ 6ৰ ওপৰত মাত্ৰা দিয়া আছে গতিকে আমি বুজিব লাগিব যে 6টো পৌনঃপুনিক হৈছে। গতিকে ধৰা হ'ল x = 0.6 তাৰ ওপৰত মাত্ৰা অৰ্থাৎ x = 0.666 এইটো আমি 1 নম্বৰ বুলি ধৰি ললো। এতিয়া যেহেতু এটা অংকৰ পৌনঃপুনিক ঘটিছে গতিকে আমি উভয় পক্ষক দহেৰে পূৰণ কৰি পাওঁ 10x = 6.666 এইটো 2 নম্বৰ বুলি ধৰি ললো। এতিয়া 2 ৰ পৰা 1 বিয়োগ কৰি পাওঁ 10x - x = 6.666 minus 0.666 এতিয়া আমি পাইছো বিয়োগ কৰি পাইছো 9x = 6 গতিকে আমি x = 6/9 এতিয়া ইহতক 6/9ক লঘিষ্ঠ আকাৰলৈ লৈ যাব পাৰো। গতিকে 3 ৰে হৰণ কৰিলে পাওঁ 3 * 2 = 6 3 আৰু 3 * 3 = 9 গতিকে 2/3 x = 2/3 এতিয়া অৰ্থাৎ 0.6 তাৰ ওপৰত মাত্ৰা = 2/3। নম্বৰ 2 দিয়া আছে 0.47 তাৰ ওপৰত মাত্ৰা। এতিয়া ধৰা হ'ল x = 0.47 তাৰ ওপৰত মাত্ৰা। যেহেতু 7ৰ ওপৰত মাত্ৰা দিয়া আছে আমি বুজিব লাগিব 7ৰ পৌনঃপুনিক ঘটিছে। গতিকে আমি x = 0.4777 পৌনঃপুনিক এইটো আমি 1 নম্বৰ বুলি লিখিলো। এতিয়া যেহেতু এটা অংকৰ পুনৰাবৃত্তি ঘটিছে বা পৌনঃপুনিক হৈছে গতিকে আমি লিখিব পাৰো 10x = 4.7777 এইটো আমি 2 নম্বৰ বুলি লিখিলো। এতিয়া 2 ৰ পৰা 1 বিয়োগ কৰি পাওঁ 10x - x = 4.7777 minus 0.4777 = 9x = 4.3 এতিয়া x = 4.3/9 এতিয়া 4.3 আমি ডেসিমেলটো ইয়াৰ পৰা উঠাই দিলে আমি পাওঁ x = 43/9 * 10 অৰ্থাৎ 43/90 অৰ্থাৎ 0.47 তাৰ ওপৰত মাত্ৰা = 43/90। নম্বৰ 3 দিয়া আছে 0.001 তাৰ ওপৰত মাত্ৰা। ধৰা হ'ল x = 0.001 তাৰ ওপৰত মাত্ৰা অৰ্থাৎ x = আমি লিখিব পাৰো 0.00101 পৌনঃপুনিক এইটো আমি 1 নম্বৰ বুলি লিখিলো। এতিয়া যেহেতু তিনিটা অংকৰ পৌনঃপুনিক ঘটিছে গতিকে আমি 1000ৰে ইনটু কৰি পাওঁ 1000x = 1.0010001 পৌনঃপুনিক এইটো আমি 2 নম্বৰ বুলি ধৰি ললো। এতিয়া 2 ৰ পৰা 1 বিয়োগ কৰি আমি পাওঁ 1000x - x = 1.0010001 minus 0.0010001 এতিয়া 1000x পৰা x মাইনাছ কৰি পাইছো 999x = 1 গতিকে x = 1/999 অৰ্থাৎ 0.001 তাৰ ওপৰত মাত্ৰা = 1/999 কুৱেশ্যন নম্বৰ 4 0.99
99999ক p/qr প্ৰকাশ কৰা ধৰা হ'ল x = 0.99999 পৌনপৰিক এইটো আমি 1 বুলি লিখিলো এতিয়া যেহেতু ইয়াত এটা অংকৰ পৌনপণিক ঘটিছে গতিকে আমি উভয় পক্ষৰ 10 ৰে ইনটু কৰি পাওঁ 10x = 9.9999 এতিয়া এইটো আমি 2 নম্বৰ বুলি লিখিলো এতিয়া 2 ৰ পৰা 1 মাইনাস কৰি পাওঁ 10x - x = 9.99999 minus 0. আমি 5 টা 9 লিখিলো এতিয়া দেখা পালো 9x = 9 অৰ্থাৎ x = 9/9 এতিয়া আমি ইহতক লঘিষ্ঠ আকাৰলৈ গলে আমি পাম 1 গতিকে x = 1 অৰ্থাৎ 0.99999 = 1 ছাত্ৰ-ছাত্ৰীসকল আজিলৈ মই ইমানতে সামৰণি মাৰিছো তোমালোকে ইয়াৰ পৰা কিবা উপকৃত হ'ব পাৰিলানে গতিকে লাইক আৰু কমেন্ট কৰি জনাবা আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰিবা